বন্ধু বান্ধৱীসকল বহুত দিন পিছত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেকনিকেল ল'ৰালৈ। বন্ধু বান্ধৱীসকল, বহুত দিন ধৰি মই ভিডিঅ' বনা নাছিলোঁ কাৰণ মোৰ এক্সাম আৰু বাকী পঢ়া শুনাৰ কিবা চলি আছিল। তো আকৌ মই আহি গৈছোঁ আপোনালোকৰ সহায় আৰু সহযোগিতা কৰিবলৈ ইউটিউব জগতত। তো বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ আপোনালোকৰ চেনেলৰ কাৰণে ইউটিউব চেনেলৰ যিটো আৰ্ট থাকে সেই আৰ্টটো বনাব পাৰিব আপোনালোকৰ মোবাইলৰ যোগেদি। সেইটো কেনেকৈ কি ছফ্টৱেৰ ইউজ কৰি এই আৰ্ট চেনেল আৰ্ট বনাব পাৰিব আৰু কেনেকৈ বনাব পাৰিব সকলো তথ্য মই এই ভিডিঅ'টোত জনাই দিম। তো সেইকাৰণে ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধুসকল, আপোনালোকৰ এনেকুৱা ধুনীয়া চেনেল আৰ্ট বনাবলৈ এট ফাৰ্ষ্ট আপোনালোকৰ প্ৰয়োজন হ'ব এটা এপ, যিটো এপৰ নাম হৈছে পিক্সেল লেব। আৰু এই পিক্সেল লেব এপটো আপোনালোকে প্লে ষ্ট'ৰত পাই যাব। আপোনালোকে প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব পিক্সেল লেব আৰু আপোনালোকে এই এপটো পাই যাব। মই এইটো ইতিমধ্যে ডাউনলোড কৰি ৰাখিছোঁ, সেইকাৰণে ইয়াৰ পৰা মই চিম্পলি অ'পেন কৰি দিম ইয়াক। বন্ধুসকল, পিক্সেল লেব ডাউনলোড কৰাৰ পিছত আপোনালোকে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক পাব। সেই লিংকৰ পৰা আপোনালোকক এটা ফটো ডাউনলোড কৰি ল'ব লাগিব আৰু সেই ফটোটো মই আপোনালোকক দেখুৱাই দি আছোঁ। সেই লিংকত ক্লিক কৰিলে আপোনালোকে এনেকুৱা এটা ফটো পাব, যিটো আপোনালোকক ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ফটোটো অ'পেন কৰিব আৰু ইয়াত চেণ্ডত ক্লিক কৰিব। চেণ্ডত ক্লিক কৰি আপোনালোকে এইটো অ'পেন কৰিব উইথ পিক্সেল লেব। তো ইয়াত মই পিক্সেল লেব ছিলেক্ট কৰিছোঁ আৰু আপোনালোকৰ পিক্সেল লেবত এই ফটোটো অ'পেন হৈ যাব। তো আপোনালোকে দেখা পাইছে এই ফটোটো এই পিক্সেল লেবত অ'পেন হৈ গৈছে। এতিয়া আপোনালোকক ইয়াত কি কৰি ল'ব আমি ভালকৈ বুজাই দি আছোঁ। ইয়াত আপোনালোকে চাব পাৰিছে যিটো মাজত যিটো ডাৰ্ক ব্লেক কালাৰৰ আছে, ইয়াত লিখা আছে টেক্সট এণ্ড লগো ছেভ এৰিয়া। আৰু এইখিনি যিটো ব্লেক এৰিয়া আছে, সেই ব্লেক এৰিয়াৰ যি থাকিব সেইখিনি আপোনালোকৰ মোবাইলত শ্ব' কৰিব। আৰু তাৰপিছত অলপ নৰ্মেল শ্বেডো নিচিনা যিখিনি আছে সেইখিনি আপোনালোকৰ ইয়াত হ'ব ডেস্কটপ এৰিয়া, আৰু বাকীখিনি আপোনালোকে টিভি বা যিকোনো ডাঙৰ স্ক্ৰীণত এইখিনি শ্ব' কৰিব। তো আপোনালোকে যিখিনি মোবাইল স্ক্ৰীণ যিখিনি ছেভ এৰিয়া, এইখিনিত আপোনালোকৰ ডিজাইন বা যি লিখিব সেইখিনি ইয়াত ৰাখিব লাগিব, আৰু তেতিয়া আপোনালোকৰ লিখাটো মোবাইলত শ্ব' কৰিব। তো সেইকাৰণে এট ফাৰ্ষ্ট আপোনালোকে এইখিনি যিখিনি আপোনালোকৰ লিখিব লাগে সেইখিনি এটা কালাৰ দি ল'ব। ইয়াৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা শ্বেপত ক্লিক কৰিব। শ্বেপত ক্লিক কৰি আপোনালোকে এইটো ইয়াৰ নিচিনা কৰি ল'ব। মই এইখিনি বহাই দিছোঁ। এতিয়া ইয়াত এটা মই কালাৰ কৰি দিম। কালাৰত ক্লিক কৰিলোঁ, কালাৰ অ'পেন কৰি দিলোঁ, যিকোনো এটা কালাৰ কৰি দিম। তো মই এইটো কালাৰ কৰি দিছোঁ এতিয়া। তাৰপিছত আপোনালোকৰ যিটো নেক্সট কাম, আপোনালোকৰ পিছৰ বেকগ্ৰাউণ্ডখিনি এটা কালাৰ কৰি দিব। সেইকাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰি কালাৰত ক্লিক কৰিব। কালাৰত ক্লিক কৰি মই ইয়াত হোৱাইট কালাৰ দি দিছোঁ। তো আপোনালোকে এনেকুৱা দেখা দিব। তো আপোনালোকে এই ৰেড কালাৰটো আৰু চেঞ্জ কৰিব পাৰিব। তো ইয়াৰ পৰা মই এইটো কালাৰ ধুনীয়া লাগে, মই বেলেগ এটা কালাৰ দি দিম। এইটো কালাৰ দি দিছোঁ। এতিয়া আপোনালোকে ইয়াত লিখিব লাগিব, যিখিনি আপোনাৰ লিখিব সেইখিনি আপোনাৰ ইয়াত লিখি দিব লাগিব। তো ইয়াত মই লিখি দি আছোঁ। আপোনালোকে ইয়াত যিটো এ লিখা থাকিব তাত ক্লিক কৰি টেক্সটত যাব। টেক্সটত গৈ আপোনালোকে ইয়াত ডাবল ক্লিক কৰিব আৰু মই ইয়াত লিখিম টেকনিকেল ল'ৰা। বন্ধুসকল, আপোনালোকে এটা জুম কৰি ল'ব পাৰিব। ইয়াত যিটো প্লাছ আইকন আছে ইয়াত ক্লিক কৰি এইটো জুম কৰি ল'ব। জুম কৰি আকৌ প্লাছ আইকনত ক্লিক কৰিব, এইটো জুম হৈ থাকিব। ইয়াৰ পৰা আপোনালোকে ফন্ট চিলেক্ট কৰিব। আপোনাৰ যিটো ফন্ট ভাল লাগে সেইটো ফন্ট ইয়াত দি দিব। তো মই এইটো ফন্ট দি দিছোঁ আৰু ইয়াৰ কালাৰ অলপ চেঞ্জ কৰি দি আছোঁ। কালাৰ এইটো দি মই ইয়াত ষ্ট্ৰক দি দিম, যিটো আউটলাইন থাকে কালাৰৰ সেইটো দি দিলোঁ আৰু ইয়াৰ এটা ক্ল' দি দিম। টেকনিকেল ল'ৰা। আৰু ইয়াত আপোনালোকে যি লিখিব খোজে ইয়াত লিখিব পাৰিব। Subscribe my YouTube channel.
তো মই ফন্ট সিলেক্ট কৰিম স্টক দি দিম এটা আপনারা দেখা পাইছে মোটামুটি এটা ওয়াল চ্যানেল আর্ট হয়ে গেছে তো আপোনালোকে এতিয়া এনেকুৱা আপোনালোকৰ আৰু যি ডিজাইন দিব খোজে যি লিখিব খোজে আপোনালোকে লিখি দিব লিখাৰ পিছত আপোনালোকৰ চ্যানেল আৰ্টটো ইয়াত হৈ যাব তাৰপিছত আপোনালোকৰ যেটো নেক্সট কাম হেতু হ'ব এটো সেভ কৰাৰ কাৰণে আপোনালোকে ইয়াত যেটো আইকন দেখা পাইছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেভ এজ ইমেজত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ডিফল্ট যেটো আপোনালোকে দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰি আল্ট্ৰাত সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত আপোনালোকে যদি মোবাইলৰ ডাটা অন থাকে অফ কৰি ল'ব কিয়নো ইয়াত এডভাৰটাইজমেন্ট শো হৈ থাকিব নহলে তো তাৰপিছত আপোনালোকে এটো সেভত ক্লিক কৰি সেভ এজ ইমেজত ক্লিক কৰি সেভ টু গ্যালাৰি কৰি দিব তো আপোনালোকৰ গ্যালাৰিত এটো সেভ হৈ যাব সেভ হৈ যোৱাৰ পিছত আপোনালোকে ইউটিউব ওপেন কৰিব সেভ হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ চেনেলটো ইউটিউবত লগইন কৰিব লগইন কৰি এডিট চেনেলত যাব এডিট চেনেলত গৈ আপোনালোকে ইয়াত বেনাৰৰ ওপৰত এটা ক্যামেৰা আইকন দেখা পাব ইয়াত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা চুজ ফ্ৰম ইয়োৰ ফটোজ আপোনালোকৰ ফটোৰ পৰা আপুনি যেটো বেনাৰ বনাইছে এটা সেভ কৰি ইয়াত সেভ কৰি দিব পাৰিব অটোমেটিক্যালি আপোনাৰ ইয়াত সেভ হৈ যাব তো এনেকৈ আপোনালোকে বেনাৰ এটা মোবাইলত বনাই এনেকৈ সেভ কৰিব পাৰিব তো আজিৰ কাৰণে এইখিনি যদি আপোনালোকৰ ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো এটা লাইক কৰিব দেখা হ'ব পৰৱৰ্তী ভিডিওত তেতিয়ালৈকে